বাকী সন্ধিয়ালৈকেহে পাই যাব চাগে। হা এজন এজনকে খোৱা বিরাট মঞ্চ আন্দোলনৰ নেতৃত্ব পৰৱৰ্তী সময়ত আজটোৰ নেতৃত্বই গ্ৰহণ কৰিব লাগে। তাৰ সমান্তৰালভাৱে মই পৰামৰ্শ আগবঢ়াম যে বড়ো জাতিৰ মহকুমা, তাৰ পৰা জিলা, তাৰ পৰা ৰাজ্য আমি এক ক্ৰীড়াৰ মহা সমাৰোহ আয়োজন কৰিব খুজিছো, যাতে আমি টেলেণ্টসমূহক আমি চিনাক্তকৰণ কৰিব পাৰোঁ আৰু সেই টেলেণ্টসমূহক আমি উপযুক্ত প্ৰশিক্ষণৰ পৰ্যায়েৰে আমি অলিম্পিকৰ কল্পনালৈ আমি তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ। অসমৰ লভলীনা হিমাৰ দৰে খেলুৱৈসকলে প্ৰমাণ কৰিছে যে আমাৰ মাজত লুপ্ত হৈ থকা কোকৰাঝাৰত মেডিকেল কলেজে প্ৰাণ পাব। মেডিকেল কলেজত 100টাকৈ প্ৰত্যেক বছৰে চিট থাকে। সৰ্বভাৰতীয় আৰু ৰাজ্যিক প্ৰতিযোগিতা হয়। মই নিবিচাৰোঁ যে কোকৰাঝাৰৰ মেডিকেল কলেজত বাহিৰৰ পৰা ল'ৰা ছোৱালী আহক, কিন্তু বাহিৰৰ পৰা অহা ল'ৰা ছোৱালী আমি আন্দোলন কৰি বন্ধ কৰিব নোৱাৰোঁ, শিক্ষাৰ প্ৰতিযোগিতাৰ মাজেৰে আমি বন্ধ কৰিব পাৰোঁ। আৰু সেইবাবে আমি আহ্বান জনাম আমাৰ বিটিআৰ আৰু এপছুৰ নেতৃবৰ্গ যে একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত চিট পাবলৈ উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। আমাৰ চৰকাৰে আৰোহণ নামে আমি এটা কাৰ্যসূচী আৰম্ভ কৰিছোঁ, যি কাৰ্যসূচীৰ জৰিয়তে অসমৰ সকলো হাইস্কুলত ক্লাছ 9ত যিজন ল'ৰা প্ৰথম হ'ব সেই ল'ৰাজনক 9, 10, 11, 12 4 বছৰ যাব পাৰে, মেডিকেল কলেজলৈকে যাব পাৰে, এইমছলৈকে চিট পাব পাৰে। মই আশা কৰিম আপছুৰ নেতৃবৃন্দয়ো বড়ো সমাজৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মেণ্টৰিং কৰাৰ ক্ষেত্ৰত এক বিশাল ভূমিকা পালন কৰিব পাৰে। বিশেষকৈ এপছুৰ যিবিলাক ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চসমূহে এই ক্ষেত্ৰত এক বৃহত্তৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ এই সন্দৰ্ভতে মই আপোনালোকৰ মাজত ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ যে 31 মাৰ্চৰ দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে ৰাজ্য চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰিব। সেই দিনটোত আমি ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ কথা কম, সেই দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলক জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত সমন্বয়ৰ কথা কম, সেই দিনটোত আমি অসমৰ ছাত্ৰ ছাত্ৰীক জনজাতীয় লোকসকলৰ বৰ্ণাঢ্য সাংস্কৃতিক দিশৰ বিষয়ে তেওঁলোকক আমি দৃষ্টি আকৰ্ষণ কৰি আমাৰ ৰীতি নীতি পৰম্পৰাৰ বিষয়ে আমি কথা পাতিম। এই বছৰ 31 মাৰ্চত প্ৰথম ছাত্ৰ দিৱস আমি আয়োজন কৰিম। এই ক্ষেত্ৰতো মই এপছু আৰু বিটিআৰৰ নেতৃবৰ্গৰ সহযোগিতা কামনা কৰিম। শ্ৰদ্ধা ৰাইজ, নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো সমাজৰ উত্তৰণৰ ক্ষেত্ৰত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। বিটিআৰ চুক্তিৰ স্বাক্ষৰৰ পিছত অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থাকি আমি বড়ো সমাজক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰিছোঁ। বিটিআৰ চুক্তিৰ পিছত
একচুৰ দায়িত্ব কেৱল বড়ো ছাত্ৰ ছাত্ৰীসকলৰ বাবেই নহয়, একচুৰ দায়িত্ব অসমৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আজি নিৰ্ধাৰিত হৈছে। আমি লাহে লাহে বড়ো জনগোষ্ঠীৰ পৰা আগুৱাই গৈ বহল বিশ্বৰ বুকুত কেনেকৈ আমাৰ ৰাজ্যখনক প্ৰতিষ্ঠা কৰিব পাৰো তাৰ বাবে একচুৰ দৰে সমাজ হিতৈষী সংগঠনসমূহে কাম কৰিব লাগিব। যেতিয়া আমি ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম, শিক্ষাৰ আমি কথা কম, সাংস্কৃতিৰ কথা কম, তেতিয়া মই নিশ্চিত যে একচুৱে সেই অঞ্চলসমূহত থকা বড়ো ছাত্ৰ ছাত্ৰীসকলৰ লগতে অবড়ো বা যিসকল বড়ো নহয় তেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবেও নিশ্চয় কাম কৰিব আৰু এনেধৰণে অসমৰ জনজাতি আৰু অজনজাতি সমাজখনৰ মাজত একচু লাহে লাহে এটা সমন্বয়ৰ হেতুলৈ ৰূপান্তৰিত হ'ব। মই পুনৰ আজি একচুৰ এই একচুৰ এই 55তম বাৰ্ষিক অধিৱেশনত নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু একচুৰ নৱনিৰ্বাচিত সভাপতি দীপেন বড়ো ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ উষ্ণ অভিনন্দন জনাইছো। মই আশা কৰো দীপেন বড়ো ডাঙৰীয়াৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আৰু বড়োলেণ্ডৰ বিৰামহীন উন্নয়নৰ বাবে আমি একত্ৰিতভাৱে কাম কৰি যাম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন, কালীচৰণ ব্ৰহ্মৰ সপোন আমি বাস্তৱত ৰূপায়িত কৰিম। ধন্যবাদ। জয় হিন্দ, জয় মা ভাৰতী, জয় আই অসম। হিমন্ত বিশ্ব শৰ্মা লং লিভ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লং লিভ, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী লং লিভ, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী জিন্দাবাদ। বিভাগা ফাংশন মই কো শুনানি দুবারে আশা শুনানি হতাঙ্গো জয় বড়োহারিলে একশু লং লিভ, একশু লং লিভ, ডক্টর হিমন্ত বিশ্ব শর্মা লং লিভ, ডক্টর হিমন্ত বিশ্ব শর্মা লং লিভ। बयबो जिरायनांगौ जोंहा गाहाय आलासि आरो बिटिआरनि मानगोनां श्री प्रमद बर' बिथां आरो लोगोसेनो जोंहा गोबां आलासि दङ। जायगायावनो था हेलिकप्टारखौ बयबो नुहुरगोन आरो बिथाङा बिनिफ्राय थांसिगोन। आङो रायजो राजाखौ धैर्य होनानै जिरायनो थाखाय खावलायबाय। बे समाव जोंहा helikopter naiknya. Zaman sih helikopter kakak naik ada mama. ভাত পানী খাই যাবি না? बाहर निकलो, हो गया।
I love you, Mama. Police commando hub. Thank you for visiting. Nee, heeft iemand al dus ik ken niet.